যাবৰ নাই কি কৰোঁ কবিতা কিতাপ পঢ়িম কিতাপ আছে কাই থৈছে এতিয়া চাওঁ কোনটো কৰিম নতুন মানুহ সজাৰ চৰাই কি নাম দিছে এইবিলাক দেশপ্ৰেমিক ভিক্ষাৰী লেখকে এইটো কি লিখছে এই ফেচবুক কিবা কবিৰ বিষয়ে কোৱা আছে এইগিলাই হ'ব এইকাৰণে এটা পঢ়ো প্ৰিয় শত্ৰু এই আৰু কি কবিতা শত্ৰু আৰু প্ৰিয় হয় নেকি কি যে লেখে কি কম আৰু হৌ পানী মেটেকা হে ভগৱান পানী মেটেকা বোৱতী নদীয়ে মোক সকীয়াই দিলে এইদৰেই যাব লাগিব ভাটিৰ ফালে সকলোৱে এইদৰে ভাটি মুখে যায় নিয়তিৰ বিধান এয়া চিৰসত্য হয় পানী মেটেকা লিখছে কি এতে আৰু মুখে যায় আৰু কি কবিতা লেখে কবিতা চবিতা কৰি লাভ নাই আজিকালি ফেচবুকে ভাল যুগ চেঞ্জ হৈছে শেষৰ চাৰিহেৰি পৰক সকলোৱে বুজিব সেইদিনা অসমত পৰা কি লিখছে সৈয়দ আব্দুল মালিক কবি আৰু কি পদ্মিনী চাহু দেশত মোগলৰ তেজ শিক্ষাত মোগল মনত মোগল হওক কবিতা শীৰ্ষহে মই অসমীয়া কিন্তু কবিতাৰ অন্তত কামৰূপ মোগলৰ কামনা কৰিছে গেদাৰ নতুন চেহেৰা নহয় মাথো আমাৰ অসমীয়া গেদাৰ নতুন মানে সৈয়দ আব্দুল মালিক ঠিকে কৈছে একদম ঠিক সৈয়দ আব্দুল মালিক না বুজছো ইয়াৰ এনে পদ্মিনী চাও একদম মনৰ কথা কৈছা তই ভাই না চৰি ভণ্টি তই মনৰ কথা কৈছা দেশত মোগলৰ তেজ শিক্ষাত মোগল মনত মোগল কবিতা শীৰ্ষহে মই অসমীয়া কিন্তু কবিতাৰ অন্তত কামৰূপ মোগলৰ কামনা কৰিছে গেদাৰ নতুন চেহেৰা গেদা শ্বেয়াৰ কৰোঁ ৰথামাটো শ্বেয়াৰ কৰোঁ এই শ্বেয়াৰ ফেচবুকত আৰু তাহাকো কৈ দিবা কৰি দিবা কম ৰাজীৱ তোক মই হোৱাটছএপত কেইটামান স্ক্ৰীনশ্বট দিছোঁ তই যিমান পাৰা শ্বেয়াৰ কৰ হা মজাৰ বস্তু দে দে মজাৰ কথা একদম একুৰেট একদম মনৰ কথা কৈছে এই মানুহকেইটা মানে কিছুমান মানে ভাল বুজি পায় অৱশ্যে চাং আৰু আছে নেকি মনৰ একদম একুৰেট মই সেইকাৰণে কবিতা চবিতাক বুজি নাপায় কি কবিতা লিখছে নামহে দিছে মই অসমীয়াতে কবিতা কিছে ওপৰত ঠিকে লাগছে লাষ্টৰ চাইল্ডানত হেৰি কৰিছে টেলেণ্টেড কম নহ'ব বাবাই কি কৰি আছা কি আৰু কৰিম ছাৰ শেষ হৈ গৈছে চব শেষ কি শেষ হ'ল যাক যি ভাবিছিলো সেই নহয় হয় নেকি কি হ'ল ছাৰ কি আৰু কম চব শেষ আমি ফেচবুক অন কৰিছিল না কৰবাইতো কৰিছো কম যাক যি ভাবছিলো সেই নহয় আচলতে আমি যাক যি ভাবো যিমান সন্মান দিম কিমান নহয় আচলতে হয় নেকি কি হৈছে আপুনি ফেচবুক এই বস্তু চাওক এই চাওক কি ৰূপাৰাণী শ্বেয়াৰ কৰিছে কি লিখছে তো চাওকচোন আপুনি নিজে পঢ়কচোন নৰঞ্জন ৰয় 1836 চনত ব্ৰিটিছৰ চক্ৰান্তত বাংলা প্ৰচলন হ'ল অসমীয়া আজিও বাঙালীক দুখে 1946 চনত অসমক পাকিস্তান কৰিবলৈ সৈয়দ আব্দুল মালিকে দাবী জনালে অসমীয়াই পাহৰিলে কিয় আব্দুল মালিকক আমি কিমান সন্মান দিওঁ আৰু এখেতে এনে কাম কৰিছিল আৰু শুনকচোন আপুনি চাব আগতে আপোনাকতো দেখুৱাই নাই এই চাওক এই কবিতাৰ লাষ্টত কি লিখছে এতিয়া লাষ্টত মোগল বুলি লিখছে আপুনি জানে না হয় নেকি লাষ্টত কবিতা লাষ্টত মোগল বুলি লিখছে কিয় মোগল বুলি লিখছে গম পাইছে না আমি মানুহে লক্ষ্য নকৰে কিন্তু এই ৰুমিৰ বৰা এখেতে অলপ জ্ঞানী হ'ব লাগে আৰু কি এখেতে লক্ষ্য কৰিছে কিন্তু ভাল দে মইতো পুৰা শ্বেয়াৰ কৰিছো কাৰণ আপনিও ইমান শিক্ষিত কি হৈছে আপুনি এগুলা চাওক ভূমি বৰুৱা আপিজনী এগুলা মানসু এগুলা অসমৰ উন্নতি এগুলা অসমৰ ভৱিষ্যত মই শ্বেয়াৰ কৰিছো আপুনি শ্বেয়াৰ কৰক আপোনাক কিছু মই শ্বেয়াৰ কৰিম আগত বস্তু দি লওঁ আপুনি চাওক মোগল বুলি লিখছে না বুজবা নাই মোগল মানে লিখলা অসমৰ শত্ৰু মোগল বুলি লিখছে
আৰু সৈয়দ আব্দুল মালিকৰ বিষয়ে জানাটো কোন আছিল জানো দে মই জানো উপাধি জানো মই আগত শুনছো তই কওকচোন এই তাৰমানে এই ইয়াত মোগলৰ কথা চাম এই চাওক এইবিলাক চব মোগলে ফাৰ্ষ্টত নামটি অসমীয়া দিছে মই কিন্তু লাষ্টতো চব মোগলে দিছে ৰচোন এই মোগলটো কি লিখলা তাতে সেইটো আগে বুজি পাব লাগিব না ইয়া কোনবা লাগব কি লিখছে আমি বুজি নাপাওঁ নেকি হেই পঢ়িছা গোটেই যি পাইছে বুলিয়েতো কৈছে না তই পঢ়িছিলি না মোগল বুলি লিখছে তই পঢ়িছিলি না মই লাষ্টত দেখছো এটা স্পষ্টকে আছে মোগল বুলি লেখা আছে একবাৰ নহয় দুই তিনবাৰ মান মোগল আছে এই বিশ্বজয়ী মোগল এটা মানে কি বুজাইছে তই গোটেইখিনি বস্তুটো পঢ়িছিলি ইয়াৰ কবিতাটোৰ ভাৱ অৰ্থ কি ইয়াৰ কোনটো ভাৱত আৰে আপুনিও সেই তাহাঁতৰে কথা কৈ আছে নহয় কথা মোৰ কথা শুনছো শুনক মোগল মানে কি আপুনি বুজি পাইছে না এই মোগলৰ কবিতাটো এতে আহিছে মই বুজি পালো কথা কিন্তু আমি আগতে কবিতাটো গোটেইখিনি আমি পঢ়িব লাগিব এইখিনি পঢ়িলে নহব আপুনি পঢ়ক আপুনি না এইখিনি পঢ়িলে নহব আমি গোটেইখিনি আগতে পঢ়ি যাওঁ কি দিছে অসমীয়া দিছে কিন্তু লাষ্টত চাৰি লাইন মোগল বুলি দিছে এই কবিতাটো মানে আমাক বুজাবৰ কাৰণে অসমীয়াৰ আমাৰ আগৰ পৰা যিবোৰ কথা মানে আমাৰ পুৰণা দিনৰ পৰা বৰ্তমানলৈকে গোটেইখিনি কথা এই কবিতাটোত মানে দাঙি ধৰা হৈছে আগতে আমি এই কবিতাটো গোটেইখিনি আমি পঢ়িব লাগিব তাৰপিছতে আমি বস্তুটো ভাৱটো বুজি পাওঁ তাহোন কি নপৰাকে দিছেতো দিব পাৰে ই শ্বেয়াৰ কৰিলে বুলি তই শ্বেয়াৰ কৰিবি নেকি এটা মোগল বুলি লিখছে এইটো নাই ই শ্বেয়াৰ কৰিছে বুলি তই শ্বেয়াৰ কৰিবি নেকি কবিতাৰ টাইটেল আছে অসমীয়া লেখক লাষ্টত দিছে মোগল এইটো শ্বেয়াৰ নকৰে মানে আমিতো অসমীয়া নাই একজন অসমীয়া হয় সেইটো দেচোন পিছৰ কথা আমি আগতে এই কথাটো আৰু এতে কি দিছে চাওক এই চাওক এই ভাবাৰঞ্জন ৰয় তেওঁ কি দিছে সৈয়দ আব্দুল মালিকে দাবী জনালে পাকিস্তান কৰিবলৈ অসমক এইটোতো আমি গমেই পোৱা নাছিলো ই কোন ভাবাৰঞ্জন ৰয় কোন জানা মানুহে হ'ব নিশ্চয় যদি ফেচবুকত দিছে আৰে চিনি পাবা না ইয়াক ফেচবুকত দিছে মানে কি জানা মানুহে হ'ব তই ইয়াক চিনি পা না ইয়াক চিনি পা মইতো নাপাওঁ চিনি হলি ইয়াৰ বস্তু তই আগতে নাজানি তই কিয় শ্বেয়াৰ কৰিলি মই আপোনাক এটা কথা কওঁ শুন পিছত কবি তুমি শ্বেয়াৰ কৰছা না মই শ্বেয়াৰ কৰিছো কেইটা কৰছা মই ধৰছো মোৰ ফ্ৰেণ্ড যিমান আছে ফ্ৰেণ্ড দিছো চব কেইটাকে দিছো আৰু মই দুইজন মানক পুৰা ফোন কৰি কৈছো শ্বেয়াৰ কৰক শ্বেয়াৰ হবাই লাগে এইগিলা শ্বেয়াৰ হবাই লাগে মই কৈছো কি শুনবা লাগে শুনবা লাগে কিবা আছে নেকি তোৰ মোবাইলটো মোক দে দে লো চাওকচোন এই বিনু শৰ্মা ইয়াৰ কথাখিনি শুনছো বন্ধুসকল যোৱা কিছুদিন ধৰি বিভিন্ন সামাজিক মাধ্যমসমূহত সৈয়দ আব্দুল মালিকৰ এটা বিখ্যাত কবিতা মই অসমীয়া এই সম্পৰ্কে বিকৃত অপপ্ৰচাৰ চলি আহিছে মই অসমীয়া কবিতাটোৰ কেৱল প্ৰথম এটা পৃষ্ঠা বিভিন্ন মাধ্যমত চিহ্নিত কৰি বুজাব খুজিছে যে অসমীয়া জাতিৰ চূড়ান্ত শত্ৰুবিলাকৰ ভিতৰৰ অন্য এটা নাম সৈয়দ আব্দুল মালিক অসমীয়া দেশপ্ৰেমমূলক কবিতা 10টা শ্ৰেষ্ঠ 10টা কবিতাৰ এটা বাছনি কৰিব দিলে নিসন্দেহে সৈয়দ আব্দুল মালিকৰ মই অসমীয়া কবিতাটো আহে ইয়াৰে সৰহখিনিয়ে কবিতাটো পঢ়া নাই সম্পূৰ্ণ পঢ়া নাই কেৱল প্ৰথম পৃষ্ঠাটো পঢ়িয়েই তেওঁলোকে তেওঁলোকৰ পণ্ডিতালি জাহিৰ কৰি আহিছে ই অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক ঠিক ধৰ্মৰ নামত অন্ধ হোৱা এটা চামে সৈয়দ আব্দুল মালিকৰ কেৱল উপাধিটো চাই তেওঁ মুছলমান হোৱাৰ কাৰণে এনেধৰণৰ কথা কোৱা হিন্দু মৌলবাদীসকলে সুবিধা লৈছে এনে ষড়যন্ত্ৰক আমি প্ৰতিহত কৰা উচিত সৈয়দ আব্দুল মালিক অসমৰ সাহিত্য জগতত কিমানখিনি ভূমিকা আছে কিন্তু জানা আছে মোক দিছে মই তোক দেখি আছো 1972 চনত সাহিত্য একাডেমি বঁটাপ্ৰাপ্ত এজন ব্যক্তি সেইটো গম তেওঁ 1984 চনত পদ্মশ্ৰী বঁটাপ্ৰাপ্ত এজন ব্যক্তি 92 চনত কি পাইছিল পদ্মবিভূষণ বঁটা পাইছিল তাৰপিছত আকৌ 92 চনত অসম উপত্যকা বঁটা পাইছিল 1999 অৰ্থাৎ মানে 99 চনত শংকৰদেৱ বঁটাপ্ৰাপ্ত তেওঁজন অসমৰ সাহিত্যিক মতে ডাঙৰ অপৰাধ কৰিম ইমান এজন মানে জ্ঞানী ইমান এজন ডাঙৰ মানুহৰ ট্ৰলটো ইমান শ্বেয়াৰ কৰিলে আগতে বস্তুটো জানি ল'ব লাগিছিল মইতো ডাঙৰ অপৰাধ কৰি আহিলো ইমান জানা মানুহ একজন মোক ভগৱানে ক্ষমা কৰে মোৰ মানে বুজি পালি না এইটোতো হয় কিন্তু এনকে একটা তাহলে একটা বস্তু এটা এটা পিছটা চাই
আনটো পিছটা নাচকে মানুহৰ মাজত এনেকে কিবা নাগিছিল না সেইকেইটা এই কিবা লিমি বৰা নাছিল আমিতো ইমান হেৰি নাজানো না আমি আছো হ'লেও এজন মানুহে কিবা কিবি দিব বুলি যে ইমান শ্বেয়াৰ কৰিবি আগতে সেইটো বস্তু ভালকে পঢ়িব লাগিছিল তই সেইটো আগতে তাৰ বিষয়ে জানিব লাগিছিল তই এতিয়া তই কাম কৰ জাক জাক তই বস্তুটো শ্বেয়াৰ কৰিছ সেইটো হয় আগতে ফোন কৰি আছো সব ডিলিট মাৰো এসা সব ডিলিট মাৰো স্যার সব ডিলিট আৰু তুমি কি ফোন কৰি আছো ফোন কৰি কৈছা শ্বেয়াৰ কৰছাই নেকি শুন সেইটো পুৰা ৰং হৈছে তাক মই বহুত ডাঙৰ এটা কথা আছে তোক মই ভালকে লগ পাই কৈ আছো তই এক কাম কৰ তই যিকেইটা শ্বেয়াৰ কৰছা সব ডিলিট কৰ আৰু মানে যদি কিবা আৰু সৈয়দ আব্দুল মালিক ছাৰৰ মানে গোটেই কবিতাখিনি মই হোৱাটছআপত দি আছো তই গোটেইখিনি কবিতা হেৰি কৰ মানে এইটো বহুত ডাঙৰ কথা হৈছে তোক মই কম মানে কি তাহোন মানে কবিতা সেইখিনি নহয় কবিতা বহুতখিনি আছে আৰু তাতে মোগল বুলি কয় যে বেয়া হ'ব এইটো নহয়তো গম পাইছা মানে তো বহুত ভাল কথা আছে তো দেশ প্ৰেম মূলক কবিতা আমি নাজানো ভাই সোনকালে বন্ধ কৰ দে কৰছো বুজিলি এইটো হয় কিন্তু আৰে বাবা শুন এটা বস্তু আমি সম্পূৰ্ণকৈ নপঢ়ি বা নুশুনি তাৰ অৰ্থটো আমি ভালকে বুজিব নোৱাৰো বহুত ডাঙৰ ভুল হৈছে দে গতিকে কোনো এটা বস্তু যদি তুই শ্বেয়াৰ কৰা তাৰ আগতে বস্তুটো ভালকে পঢ়ি লবি যে আচলতে মই এইটো শ্বেয়াৰ কৰি আছো কথাটো ভাল নে সত্য নে অসত্য আমি সেইটো আগতে জানি ল'ব লাগিব আমাৰ যি অসমৰ সাহিত্য জগত সেই সাহিত্য জগতত তেওঁৰ যে কিমান ভূমিকা আছে সেইখিনি বস্তু আমি আগতে জানি ল'ব লাগিব ইমান যে বঁটা পাইছে এই সকলো বঁটাবোৰ এনেই পাইছে নেকি মানুহে নুবুজি নুশুনি মানে এই কি দিছে ফেচবুকত তাহোন কি নাই তাৰমানে কি ই এজন মানুহৰ কথা তই বিশ্বাস কৰিলি কিন্তু অসমৰ গোটেই মানুহ মিলি যে ইমান ৰিচাৰ্চ কৰি ইমান বস্তুখিনি শুনি পঢ়ি কিনে যে তেওঁ বঁটাবোৰ দিছে এনেতো দিয়া নাই ই আচলতে বঁটা প্ৰাপ্ত মানুহ এজন উপযুক্ত মানুহ তাৰ কাৰণেতো ই পাইছে বঁটা গতিকে আগতে মানুহ যিকোনো বস্তু শ্বেয়াৰ কৰাৰ আগতে বস্তুটো ভালকে জানিবি শুনিবি তাৰপিছত যদি ভাল লাগে সত্য হ'লেও শ্বেয়াৰ কৰিবি অসত্য হ'লে এইটো শ্বেয়াৰ কৰিব নালাগে বুজিলা আজিৰ পৰা এনে ভুল কৰি আছিলো মই বহুত এইটো ভুল যাতে আগলৈ নকৰ মনত থাকব ৰাইজসকল আপোনালোকলৈ মই এইটোৱে অনুৰোধ জনাইছো যে এই যে আমি কোনো এটা বস্তু ভালকে পঢ়ি বা নুশুনি সত্য বা অসত্য আমি সেইবোৰ লক্ষ্য নকৰি এটা বস্তু পালো আৰু শ্বেয়াৰ কৰাত মানে আমি লাগি গলো তেনেহ'লে আমি আচলতে কৰিব নালাগে আৰু এটা কথা মানে বহুতে কৈ আছে তাতে মোগলৰ বিষয়ে কিবা কিনি আছে একচুৱেলি মোগলৰ বিষয়ে থাকে বুলিয়ে যে তেওঁ মোগলৰ হৈ কথা কৈছে সেইটো নহয় তাতে কি কৈছে সেইখিনি চাব লাগিব আৰু ফেচবুকত মেক্সিমাম দেখা পোৱা যায় তাতে শেষৰ চাৰি আৰু সেই কবিতাটোৰ সেই শেষৰ চাৰি লাইন সেইটো নহয় তাৰ পাছত আৰু এটা পাঠ আছে গতিকে আপোনালোকে সকলোৱে নভবাকৈ নজনাকৈ বস্তু এটা শ্বেয়াৰ কৰাত লাগি যায় আৰু উগ্ৰ মানে যিটো মাইণ্ডৰ হেৰি মানে মানসিকতা সেইটো নাৰাখিব এনে সাহিত্য একাডেমি বঁটা তেওঁ পোৱা নাছিল তেওঁ যোগ্য সেইকাৰণে পাইছিল আৰু ইমান যোগ্য মানুহক মানে কিবা সমালোচনা কৰাটো আমাৰ কাৰণে নিজৰে মূৰ্খামি আৰু কি গতিকে আপোনালোকে অলপ এই বিষয়ৰ পৰা সতৰ্ক হ'ব সমাজত কিছুমান মানুহ আছে যিবোৰ সদায় আমাৰ সমাজখন অলপ শান্তি হ'লে তেওঁলোকৰ সহ্য নহয় আমাৰ সমাজক বিশৃংখলা বজাই তেওঁলোকে ভাল পায় গতিকে এইসকল মানুহৰ পৰা যাতে আমি আঁতৰি থাকোঁ তাৰ কাৰণে সকলোৱে একগোট হওক শেষত জয় অসম জয় অসম